বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনে ধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনবিধ প্ৰাণীয়ে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 16 মিনিটহে জিৰণি লয়? ইয়াৰ উত্তৰ হ'ব পৰুৱা। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি শিক্ষিত লোক আছে? ইয়াৰ উত্তৰ হ'ব কেৰেলা। 3 নম্বৰ প্ৰশ্ন, কোনবিধ মাছে বতাহত উৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব গৰনাই মাছে। 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ কঠোৰ পদাৰ্থ কি? ইয়াৰ উত্তৰ হ'ব হীৰা। 5 নম্বৰ প্ৰশ্ন, পুৰুষ আৰু মহিলাৰ গুপ্তাংগ কিয় ক'লা হয়? ইয়াৰ উত্তৰ হ'ব অতি সংবেদনশীল হোৱাৰ বাবে। 6 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় পক্ষী কি? ইয়াৰ উত্তৰ হ'ব দেওহাঁহ। 7 নম্বৰ প্ৰশ্ন, কোন দেশৰ মানুহে আটাইতকৈ বেছি চিগাৰেট খায়? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ। 8 নম্বৰ প্ৰশ্ন, কোন দেশত পুৰুষ আৰু মহিলাই বেলেগ বেলেগ ভাষা কয়? ইয়াৰ উত্তৰ হ'ব নাইজেৰিয়াৰ উবাংগাঁৱত। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ অন্ন ভাণ্ডাৰ কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব পঞ্জাৱ। ল'ৰাৰ কি কথা শুনিলে ছোৱালী সুখী হৈ যায়? ইয়াৰ উত্তৰ হ'ব প্ৰশংসা। 11 নম্বৰ প্ৰশ্ন, কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব এথিলিন গেছ। 12 নম্বৰ প্ৰশ্ন, কি ফল অতিমাত্ৰাত খালে মানুহ পাগল হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ব ধতুৰা ফল। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনটো মন্দিৰত সকলো হিন্দু দেৱতাৰ মূৰ্তি আছে? ইয়াৰ উত্তৰ হ'ব ৰঘুনাথ মন্দিৰত। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ পৰা বিভক্ত হোৱা প্ৰথম দেশ কোনখন? ইয়াৰ উত্তৰ হ'ব আফগানিস্তান। 15 নম্বৰ প্ৰশ্ন, কোন ছোৱালীয়ে বেছি ব্লু ফিল্ম চায়? ইয়াৰ উত্তৰ হ'ব যি ছোৱালীয়ে বিবাহৰ বাবে সাজু হৈ আছে। 16 নম্বৰ প্ৰশ্ন, হাতীৰ নৱজাত পোৱালিৰ ওজন কিমান? ইয়াৰ উত্তৰ হ'ব 100 কিলোগ্ৰাম। 17 নম্বৰ প্ৰশ্ন, ইংৰাজে ভাৰতত প্ৰথমে কাক ফাঁচি দিছিল? ইয়াৰ উত্তৰ হ'ব ক্ষুদিৰাম বাসুক। 18 নম্বৰ প্ৰশ্ন, থিয় হৈ পানী খালে কি বেমাৰ হয়? ইয়াৰ উত্তৰ হ'ব আঁঠুৰ বিষ হয়। 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত হালধীয়া কাছ পোৱা যায়? ইয়াৰ উত্তৰ হ'ব উৰিষ্যাত। 20 নম্বৰ প্ৰশ্ন, ৰাতি হুঁহুৰি বজোৱাটো কিয় অশুভ? ইয়াৰ উত্তৰ হ'ব ৰাতি হুঁহুৰি বজালে বেয়া আত্মা সক্ৰিয় হৈ থাকে। মোৰ অন্তিমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰশ্নটো হৈছে, কি বস্তু ধোৱাৰ পাছত লেতেৰা হৈ যায়? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।